shit. বৰষুণ দি আছে আৰু চাব পাৰে পিছফালে লাইট মিউজিক অলপ লগোৱা শেষ আৰু Hey dosto, welcome back to my Arman's vlog. তো ধৰক মই আজি হেৰিত আছোঁ গাড়ীত আছোঁ সো আপোনালোকে সকলোৱে গম পাইছে যে দেৱালী বুলি তো মোৰ পৰা সকলোকে দেৱালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ বম আপোনালোকে দেখাম ৰাতিত মানে এতিয়া কেইটা বাজে এতিয়া চাগে 2টামান বাজে আৰু অলপমান পিছত যাম আমি আপোনালোকে সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নাকি দে আমি অলপ হেৰিত যাওঁ তিনিআলি পৰা ঘূৰি আহোঁ চব পৰিস্থিতি কেনেকুৱা চাই লওক নাকি নামি আছোঁ ৰ'ব আমি গাড়ীৰ পৰা নামি আহিলোঁ চাওক ছাতি লিখন অলপ দি আছে চাওক বৰষুণ অলপ দি আছে চ' দেৱালীৰ মাজত চ' আমি অকণমান যাই আছোঁ তিনিআলি পিনে চ' তিনিআলি পৰিস্থিতি আপোনালোকে দেখাম তো তাৰপিছত দেৱালী উঠাম ৰাতি এনেকুৱা আহি থাকিব নাকি এনেকুৱা মানে গধূলি সন্মুখত এনেকুৱা কলগছ লগাইছে চাওক তো মানে আহিলোঁ তিনিআলি তো এনেকুৱা আছোঁ হাতৰ তলত চ' মোৰ লগত আশ্ৰম পাৰোঁ দেখাব পিছত দেখাম তিনিআলি আহি পাইছোঁ আৰু চাব পাৰে ব্ৰিজৰ মাজত আছোঁ মানে ব্ৰিজ হৈ আছে আৰু এইপানে আছে আশ্ৰম চাওক আশ্ৰম আছে আৰু মই এটা কথা কৈ আছোঁ তো এতিয়া মানে অকণমান আমাৰ দেৱালী বুলি এটা হেৰি বৰষুণ দিব নালাগিছিল হয় নে নহয় ভাল লগা নহয় নে নহয় তো তেনেকুৱা ব্ৰিজ হ'ব চাওক ফাৰ্ষ্টত এনেকুৱা কৰি লয় তাৰপিছত এনেকুৱা ব্ৰিজ হ'ব এইটো হয় চাওক দোকানে কলগছ লগাই শেষ আৰু এইপানে চাওক দোকানে পুৰা কলগছ ছাতিৰ তলত আছোঁ অকণ বতাহ দি আছে তো ছাতি বঢ়াই লৈ যায় চব কলগছ লগাই যাব ৰাতি একেলগে ছাতি কৰি আমাৰ হেৰি হৈ গ'ল ৰাতি কিন্তু আমাৰ বৰষুণটো বন্ধ নথকাকৈ অলপমান বেয়া লাগিছে হয় নে নহয় ঘূৰি আছোঁ আশ্ৰম বৰ কিবা এইটো আমাৰ ইয়াতে আহিলোঁ ভাটিকা এনেকুৱা কৰি এতিয়ালৈকে বৰষুণ দি আছে আৰু চাব পাৰে পিছফালে লাইট মিউজিক অলপ লগোৱা শেষ আৰু চাওক এই বিল্ডিঙৰ মিউজিকগিলা চাওকচোন বা কি ধুনীয়া লাগছে বাপৰি এনেকুৱা লগাইছে অকল মিউজিক অল হাউচে অকল মিউজিক লগাইছে ফাইনেলি বম ফুটোৱা চাওক বম ফুটো চাওক এনেকুৱা বম ফুটাইছে চাওক ঐ বাপ ইমান চাবনে বাপৰে চাওক কি বম লগাইছে এই টাইম গৈছে চাওক কি গৈছে কি বম লগাইছে চাওকচোন চাওক দেখ সাউন্ড হয়ে গেল সব চাব এতিয়া আপনি বম নহয় এইটো কলগছৰ নিচিনাই হয় চকলেট বমৰ নিচিনা চাওক কিমান দীঘল হয় এটা ফুটাব এটা কলগছ কিমান ওপৰ পিনে চাওকচোন কিমান ওপৰ পিনে যায় বাপৰে বম এইটো চাওক
লাস্ট হয়ে গল ব্রাস্ট হয়ে গেল না কিন্তু লাস্ট হয়ে গেল হেকত যদি ভিডিওটো ভাল লাগে লাইক শেয়ার এণ্ড সাবস্ক্রাইব কৰি দিব বাই বাই নেক্সট ভিডিঅ'ত আহিম থেংক ইউ